নমস্কাৰ বন্ধু বান্ধৱীসকল, মাইনা ব্লগ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। 1947 চনৰ আজিৰ দিনটোতে ভাৰতখন স্বাধীন হৈছিল। আজিৰ দিনটো সেইকাৰণে বহুত ডাঙৰ দিনেই ভাৰতবৰ্ষৰ কাৰণে। ভাবিলোঁ আজি ঘৰতে আটাইকেইজন আছোঁ যিহেতু স্বাধীনতা দিৱসটো ঘৰতে সৰুকৈ পালন কৰোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা পায় ভিডিঅ'টো চাই জনাব। ঘৰতেই সৰুকৈ স্বাধীনতা দিৱস বুলি মানুহখিনি এনেই পালন কৰিছিলোঁ আজিৰ দিনটো। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাব। আমাৰ ঘৰৰ তিৰংগা এয়া। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বুলি এইদৰে পুৰি ঘুগুনিকে বনাম বুলি ভাবিলোঁ। তাৰে এইদৰে ৰুটিবোৰ বেলি বেলি লৈছোঁ। একেবাৰতে বেলি লৈছোঁ, পিছত এখন বেলি এখন দি অসুবিধা পাওঁ মই, সেইকাৰণে একেবাৰতে বেলি লৈ বনাব পাৰি। এয়া কাবুলী বুটৰ ঘুগুনি বনাইছোঁ। চিম্পুলকৈ কম মছলা দি বনাইছোঁ। দেখিবলৈ ভাল লাগিছেনে? সেয়া মোৰ পুৰি ঘুগুনি ৰেডি হৈ গ'ল। ফাৰ্ষ্টটো নিৰামিষতে গ'ল। এয়া দেখিছে ঔটেঙা দিয়া দালি গৰমত, আৰু এয়া বুট, কচু, আলু এনেকৈ মায়ে ভাজিছে। সৰুকৈ কেক এটা ঘৰতে বনালোঁ, একেবাৰে সহজ পদ্ধতিৰে চিম্পুলকৈ। অকণমান ইয়াত ডেক'ৰেট কৰি দিওঁ। কেকটো কেনেকুৱা লাগিছে? যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি ৰেচিপিটোৰ বিষয়ে জানিব বিচাৰে কমেণ্টত জনাব। এনেই সহজ পদ্ধতিৰে বনাইছোঁ, একেবাৰে কোমল। চাওক, এয়া ৰাতিৰ আয়োজন, কোমোৰাই হাঁহে। এয়া বনাব, মই ৰেডি কৰি দিওঁ, কাটি মেলি যোগাৰ কৰি দিওঁ এইবোৰ। এইদৰে কোমোৰা কাটা হৈ গৈছে, বাকলি গুচাই সৰু সৰুকৈ কাটি ধুনীয়াকৈ বনাম। মই সকলোবোৰ কাটি মেলি মাক যোগাৰ কৰি দিলোঁ, আৰু মায়ে ধুনীয়াকৈ বনালে। এয়া হাঁহৰ মাংস আৰু ভাত, লগতে জলকীয়া, নেমু, পিঁয়াজ, আৰু এইদৰে আজি দিনটো পালন কৰিলোঁ। কেনেকুৱা হৈছে জনাব, কেনেকুৱা পালে ভিডিঅ'টো চাই। যদি চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।